হাই এভৰিৱান, নমস্কাৰ সকলোকে। মই পৰিণীতাই সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ বিয়া হোৱা আজি এবছৰ হৈছে, আজি 8 অক্টোবৰ। তো ভাবিলোঁ আমি মন্দিৰলৈ যাওঁ। এতিয়া আহি আমি মৃত্যুঞ্জয় মন্দিৰ পালোহি। আমাৰ গোটেই ফেমিলিটো আহিছোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, আমি দুয়ো যাতে সদায় এনেকৈ ধুনীয়াকৈ থাকিব পাৰোঁ, যাতে কোনো বাধা বিঘিনি নাহে আৰু প্ৰাৰ্থনা কৰিব সকলোৱে। আৰু বিশেষ একো নকওঁ, মন্দিৰটো আপোনালোকে বহুতে আহিছে চাগে মৃত্যুঞ্জয় মন্দিৰত, হ'লেও মই আহিছোঁ গতিকে ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু এইখিনিতে কৈ থৈ দিওঁ, মোৰ চেনেলটো যদি এতিয়ালৈকে কোনোৱে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই মেলি লাইক এটা কৰি দিবচোন। বাৰু তেন্তে আৰু এতিয়া বেছি কথা নকওঁ, এতিয়া ব'লকচোন আমি মৃত্যুঞ্জয় মন্দিৰটো চাওঁ। কি ক'ম আৰু, সকলোৱে ভালে কুশলে থাকক সেয়াই প্ৰাৰ্থনা কৰিছোঁ। মই ঊলেৰে গুঠি আছিলোঁ কিবা কিবি, বতাহ থকা, শৰাই থকা আৰু টেবুলত যে পাৰে ডেক'ৰেশ্যনৰ বাবে সেয়া বনাইছিলোঁ। এদিন থকা সময়ত বনাই থাকোঁ আৰু মই এনেই কিবা কিবি। তো মোৰ ভাল লাগিলে, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু তেন্তে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে এণ্ড কৰোঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।